স্বাগতম বন্ধুসকল মোষ্ট ৱান্টেড মোৰ চেনেলৰ নাম ৰ'জ কৰা এইটো মোৰ কাম আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এই ভিডিঅ'টো অকল 18+ লোকসকলৰ বাবে কোনো সৰু ল'ৰা ছোৱালীয়ে ভিডিঅ'টো নাচাই যাতে আৰু হেডফোন নামৰ কণ্ডমডাল লগাই লোৱা মোৰ জহত কোনেও বন্ধুসকল লালাই নতুন চাইকেল এখন বনালে এইখন চাইকেলখন বন্ধুসকলে পিছৰ চকাটো সৰু আগৰ চকাটো ডাঙৰ দেখিছো কিন্তু লালাৰ টেলেণ্টৰ অভাৱ নাই উদাহৰণস্বৰূপে তহঁত দুটা আগফালৰ চকাটো হৈছে তোক হয়নে আৰু পাছফালৰটো তই উইয়া গুই চিচিঙা আগ ধমুনা চাইকেল বন্ধুসকল উইয়া গুই চিচিঙা আগ ধমুনা চাইকেল বন্ধুসকল মোৰ আকৌ তহঁত দুটাক দেখিহে লাগে ইহঁতৰ ভিডিঅ' কেইটামান চোৱাৰ পাছতে গম পাইছো ইহঁতি যেন ভাদ মাহত ঘূৰি ফুৰা কুকুৰকেইটা লিলিমাই কৰিব বাকী আছে চোন লিলিমাই কৰিয়ে আছো আৰু এই ভিডিঅ'টো কেপচন পঢ়ো আহা বিয়াম নে কাৰণে চুমা জাচিমনো আৰু তোৰ এই বিশাল পৰ্বতখন দেখিয়ে গম পাইছো তোৰ পৰ্বতত কিমান নিবনুৱাই আটাম উঠিছে আৰু নেক্সটটো পঢ়ো আহা তোবা চিংগুল আছা যদি কৰা আবে কি কৰিম লগা ৰংটো নেদম কলত পানী উলিয়াম আৰু ভণ্টি যদিহে উঠিছে তোমাৰ ছেক্স মধ্যম আঙুলিটো ভৰাই থোৱা তোমাৰ ফুটাত যদিহে তাতো হোৱা নাই তেন্তে দিয়া ভোট জলকীয়া এটা লগাই দিয়া ফুটাত মই দেখি মোৰ এনেকুৱা লাগিছে যে চুপা চুপিখনত থকা উৰ্মিলা বৌজনী পাৰ্থক্য মাত্ৰ এটাই উৰ্মিলা বৌয়ে ৱেব চিৰিজত কাম কৰিছে আৰু তুমি ৰিয়েল লাইফত গাৰ মৰাই আছা চকুৰ যাদুত বাদ দিয়া প্ৰথম তোমাৰ টেকেলিটো ঢাকি লোৱা বাইদেউ তোমাৰ এই ৰূপত দেখি তোমাৰ ছেক্সি যেন লগা নাই লাগিছে ৰেণ্ডি আবে বানৰ পকি ঘূৰিটো চাবই সৰু সৰু গছত ডাঙৰ ডাঙৰ ফল ঘূৰি নাযায় কাৰ বাপৰ মূৰটো চাব আৰু বেলেগৰটো নাজানো মোৰ কিন্তু বহুত মন গৈছে তোমাৰ অমিতা বাকলি গুচাই খাবলৈ মই ভবাটো মনে মনে হিউ সাগে ভাবে মিছিকৈ হাঁহি নকৈ নোৱাৰো ফটা মুখ ক'লেও লাগে ইহঁতৰ লেখীয়া ৰেণ্ডি বনৰি গিজনীৰ দুখ বনৰিহঁত ভাইৰেল হ'বলৈ কি কি নকৰ আৰু অৰ্ধ উলংগ হৈ ভিডিঅ' বনাই থকা বনৰি কেইজনীক কৈছো যদিহে অৰ্ধ উলংগ হৈ ভিডিঅ' বনাব মন আছে নবনাবি তাতকে কাপোৰ খুলি ভিডিঅ' বনাই ওচৰত ভাইৰেলিটাই ক'ব পাৰিব 200 টকা লোৱা আৰু এবাৰ দিয়া কাম বন নাইকিয়া বেকাৰ ল'ৰাবিলাকে দোকানৰ মুখে মুখে যে পৰ আলোচনা কৰি থাকে সেইবিলাকক মই কি কৰিম জানে আৰু বাইদেউ কাম বন নথকা ল'ৰাবিলাকে তোমালোকৰ লেখীয়া বনৰি কেইজনীৰ কথা আলোচনা নকৰে এইটি পিন্ধাই থবলৈ আৰু বেছি দিন নাই আৰু কি কি বনৰি এটা ল'ৰা কিমান টেনচন বেলেগতো দূৰৰ কথা নিজৰ ঘৰৰ মানুহেও বুজি নাপায় ইফালে থাকে কেৰিয়াৰৰ টেনচন 21 বছৰ পাৰ হ'ল একো কৰিব পৰা নাই তাৰ মাজতে ফেমিলি টেনচন তাৰ লগতে জিএফটো আছেই বেকাৰ ল'ৰাটোহে জানে কাকো দেখুৱাই কান্দিব নোৱাৰে সেই বেকাৰ ল'ৰাটোহে গম পায় ৰাতি টোপনি নাযায় চকুত চকু পানী নিগৰাই গোটেই ৰাতিটো উজাগৰে পাৰ কৰে কৰিম জানেনে এইটি পিন্ধাই থবলৈ আৰু বেছি আৰু আপুনি কি কৈছে বা পিন্ধাব বাইদেউ আপুনি যে ভবাই নাই সিহঁতিও এটা এটা সাৰ আপুনি বা পিন্ধাব যাওঁতে আপোনাক দাঙি দাঙি তোমাৰ কোনোবা এনেকুৱা বন্ধু আছে ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু সিহঁতৰ দুখ দেখি মোৰ দুখ লগা নাই বৰঞ্চ হাঁহিয়ে উঠিছে বাৰুকে কণী দুটা বাচি থাকিল
যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে গাত পাতি নলয়। বাই বাই।